Hello student friends, কি খবৰ? Hope all are doing well. আৰু বেছি সংখ্যকৰে চাগে সামাৰ ভেকেশন বিলাক স্টাৰ্ট হৈছে। আমি এই সামাৰ ভেকেশনৰ মাজে মাজে ইংলিশ লিটাৰেচাৰৰ কিছুমান টপিক ডিসকাস কৰিবলৈ ট্ৰাই কৰিম। Maybe কিছু short story, maybe some poems or maybe some grammar. আমি তেনেকৈ ডিসকাস কৰিবলৈ ট্ৰাই কৰিম। Hope সকলোৱে ভাল পাবা। First of all, welcome to the channel Thinking with Biraj. So আজি আমি ডিসকাস কৰিবলৈ লোৱা টপিকটো হৈছে it's a short story which is included in the HS second year book FLAMINGO. HS second year FLAMINGO নামৰ কিতাপখনত অন্তৰ্ভুক্ত এটা short story চুটি গল্প যিটোৰ নাম হৈছে The Last Lesson. And interestingly, কিতাপখনত এইটো হৈছে first lesson. So the last lesson is the first lesson. So very interesting. One of my favorite short stories. Maybe কেৱল মোৰেই নহয় এই short storyটো আজি বহু বছৰ ধৰি হি হায়াৰ সেকেন্ডাৰী হোক বা ক্লাস 9-10 হোক বিভিন্ন সিলেবাস বিলাকত এটো ইনক্লুড হৈ আছে আৰু এই ইম্পৰ্টেন্সটো বহুত বেছি আছে সো আজি আমি ডিসকাস কৰিম এই লাষ্ট লেসনটোৰ বিষয়ে আৰু তাৰ মূল সামাৰীখিনিৰ লগতে আমি থিম বিলাক ডিসকাস কৰিবলৈ ট্ৰাই কৰিম সো first of all the writer of this story is Alphonse Daudet. So to talk about Alphonse Daudet, he was a French novelist, short story writer, এগৰাকী ফৰাসী উপন্যাসিক চুটি গল্পৰ লিখক আছিল আৰু তেখেতেই এই যেটো আমাৰ গল্প লাষ্ট লেসন এটো লিখিছিল আৰু যদি আমি কিহৰ ওপৰত বেস কৰি এই ষ্টৰীটো লিখিছে সেই কথাখিনি যদি ক'বলৈ যাও it is basically about the aftermath of a war which is Franco-Prussian war. এখন যুদ্ধৰ পিছৰ কাহিনী যিখন যুদ্ধৰ নাম আছিল Franco-Prussian war আৰু এই যুদ্ধখন ফ্ৰান্স আৰু প্ৰুছিয়াৰ মাজত হৈছিল ফ্ৰান্স দেশ আৰু প্ৰুছিয়াৰ মাজত হৈছিল সো প্ৰুছিয়া বুলি ক'লে তোমালে ক'ব পাৰা প্ৰুছিয়া কি হয় সো প্ৰুছিয়া was basically a sovereign state. It was a kind of union of Germany and nowadays এই প্ৰুছিয়াখন বিভিন্ন দেশত ভাগ হৈ গৈছে বেসিক্যালি জার্মানি পোল্যান্ড পার্টস অফ অস্ট্রিয়া তো এইবিলাকৰ ভাগ হৈ গৈছে সো হে সময়ত এই যেটো সভাৰেইন নেশন প্ৰুছিয়া আছিল এই প্ৰুছিয়া আৰু ফ্ৰান্সৰ মাজত এখন যুদ্ধ হৈছিল 1870 জুলাই 1871 জানুৱাৰীলৈকে আৰু এই যুদ্ধখনে আছিল ফ্ৰেংকো-প্ৰুছিয়ান ৱাৰ আৰু এই ফ্ৰেংকো-প্ৰুছিয়ান ৱাৰখনত সেই সময়ৰ প্ৰুছিয়াই ফ্ৰান্সৰ আলজাছ এণ্ড লৰেইন নামৰ পাৰ্টস দুটা দখল কৰি লৈছিল আৰু দখল কৰাৰ পিছত কি হল what happened after math মানুহবিলাকে কেনেকৈ ৰিঅ্যাকচন দিলে এই গুটেই বিলাকৰ ওপৰতে এই কাহিনী the last lesson. Let's begin then. So এই the last lesson tour starting হৈছে with a small boy, school going boy. আমি ক'ব পাৰো যে প্ৰাইমাৰী স্কুলৰ এজন ল'ৰা whose name is Little Friends. Okay, একদম স্টাৰ্টিংতে আমাক কৈছে এটা মৰ্নিং এটা ৰাতিপুৱাৰ কথা according to the story the morning was very bright, very sunny. ৰাতিপুৱাটো একদম উজ্জ্বল আছিল আৰু একদম সূৰ্যৰ পোহৰেৰে জাতিস্কাৰ হৈ আছিল সো আমি ক'ব পাৰো যে এইটোনো কি ভাল লগা কথা সূৰ্য ওলোৱা মানে আমাৰ বেয়াহে লাগে কিন্তু ইন্টাৰেষ্ট আমি চাব লাগিব যে কাহিনীটোৰ প্লেসটো হৈছে ইউৰোপ আৰু ইউৰোপখন এখন ঠাণ্ডা ঠাই সো আমি যেনেকৈ কোল্ড ওয়েদাৰ প্ৰিফাৰ কৰো ইউৰোপৰ মানুহবিলাকে তেনেকৈ অকনমান সানি ওয়েদাৰ প্ৰিফাৰ কৰে সো সেই দিনটো সানি আছিল আৰু স্টাৰ্টিংতে আমাক কৈছে যে আমাৰ যেটো মেইন ক্যাৰেক্টাৰ এই যেটো প্ৰাইমাৰী স্কুলৰ স্মল বয় he was already late for school. স্কুলৰ কাৰণে ইতিমধ্যে তাৰ দেৰি হৈছিল তাৰ ওপৰতে হেদিনাখন আকৌ তেওঁলোকৰ টিচাৰ গৰাকীয়ে he was about to ask questions on the rules of participles. Participles ruler ওপৰত প্ৰশ্ন কৰিবলগীয়া আছিল so he was a little bit frightened অকনমান ভয় খাই আছিল along with that
The morning was very sunny, very bright. বতৰটো আছিলে weatherটো আছিলে একদম sunny, বিৰাট ধুনীয়া মৰম লগা. Birds were chirping here and there. চৰাই চিৰিকটিবিলাকে এইফালে সেইফালে উৰি উৰি খান্দি ফুৰিছিল. আৰু লগতে যি প্ৰুছিয়ান চলজাৰবিলাকে তেওঁলোকৰ ঠাইখন অলমোষ্ট অকুপাই কৰিছে তেওঁলোকে তাতে ড্ৰিল কৰি আছিল যেটো স্বাভাৱিকভাৱে স্মল চিলড্ৰেন আৰ ফন্ড অফ অল দিস হৰু হৰু লৰা ছোৱালীবিলাকে এই গুটেইবিলাক ভাল পায় সো তেনেকুৱা এটা দিনত লিটল ফ্ৰান্সে এই অকনমানি লৰাটোৱে স্কুললৈ যাবলৈ বৰ এটা মন কৰা নাছিল বাট ষ্টিল তেও এই গুটেইবিলাক মানে পিছপেলাই থৈ যেনেকৈ নহয় কিন্তু স্কুললৈ দৌৰি দৌৰি গৈ থাকিলে and when he was going to school যেতিয়া হি স্কুললৈ দৌৰি দৌৰি গৈ আছে then he passes the town hall এটা মানে ডাঙৰ হল তো পাৰ হৈ গৈছে আৰু তাত এখন নোটিস বোৰ্ড আছিল so when he passed he saw তে দেখিলে যে a vast crowd gathered around the notice board বহুত মানুহ সেই notice board খনৰ চাৰিওপিনে জমা লাগি জুমি কিবা চাই আছে and it was not a surprising thing for little France কিন্তু লৰাটোৰ বাবে এটো এটা আচৰিত হবলগীয়া কথা কিন্তু নাছিল কিয় কাৰণ এই কাৰণে যে since last 2 years জুৱা প্ৰায় 2 বছৰ ধৰি various news related to the war যুদ্ধৰ লগত জড়িত বিভিন্ন কাহিনীবিলাক বিভিন্ন বাতৰিবিলাক বিভিন্ন খবৰবিলাক এই নোটিস বোৰ্ডখনৰ পৰাই মানুহবিলাকে পাইছিল সো ফ্ৰান্সে ভাবিলে যে ইট মে বি সাম অ্যানাদাৰ নিউজ আৰু তেনেকৈ ভাবি দৌৰা দৌৰিকৈ স্কুললৈ লিটল ফ্ৰান্সে গুচি গল ইউ ক্যান ইমাজিন দেৰি হলে আমি জেনেকে যাও তো যেতিয়া লিটল ফ্ৰান্সে দৌৰি দৌৰি গৈ আছে then a person from the crowdৰ পৰা এগৰাকী ব্যক্তি the blacksmith মানে হৈছে কমাৰ you all know the person who makes things from iron okay যিয়ে আইৰনৰ পৰা বস্তু বনাই মানে লুৰ বস্তু বনাই কোৰ্ছৰ এইবিলাক সো এই blacksmith ওয়াস্টাৰে লিটল ফ্ৰান্সক দেখি কলে hey boy যে এই লৰা তুমি you must not go that fast তুমি ইমান ফাষ্টত যাব নালাগে তুমি জিমান ফাষ্টত গলেও মানে দেৰিকৈ গলেও স্কুলৰ কাৰণে তোমাৰ দেৰি নহয় তেনেকে কলে তো এতিয়া লিটল ফ্ৰান্সে মনৰ মাজতে ভাবিলে আৰু যে ও he is making fun of me মানে এই মানুহজনে মোক কি কৰি আছে জোকিং কৰি আছে যেহেতু মোৰ দেৰি হৈছে সেই কাৰণে মোক সাগে তেনেকৈ কৈছে সো তেনেকে ভাবিলে আৰু তেনেকে ভাবি লিটল ফ্ৰান্সে দৌৰা দৌৰি গৈ স্কুললৈ গল তো তাৰ পিছত লিটল ফ্ৰান্সে স্কুললৈ গৈ স্কুলৰ ফ্ৰন্টতে থকা গাৰ্ডেনখন পালে তেওঁলোকৰ টিচাৰ জনে যিগৰাকীৰ নাম আছিল এম হেমেল সো তেওঁলোকৰ টিচাৰ এম হেমেলে ধুনিয়াকৈ বনোৱা গাৰ্ডেনখন গৈ পালে and after he reached the garden he sensed something মনত কিবা অকমান লাগিলে মানে তাৰ কিয় লাগিলে কাৰণ you all know right তোমালোকে সকলোৱে জানা আমি জানো যে নরমালি যেতিয়া স্কুল চলি থাকে when the school is going on কি হৈ থাকে সকলো ফালে হাল্লা চিল্লা এইটোৱে কাৰোবাক চিঞৰিব হেইটোৱে কাৰোবাক চিঞৰিব শিক্ষকে গালি দিব ডাঙৰকে চিঞৰিব বেটেৰে পিটিব হয় না নহয় ডেস্ক বেঞ্চ বিলাক এইফালে সেইফালে ঠেলিব সো এটা মানে ক্ৰাউড বিলাকে যেনেকে এটা চিঞৰ বাখৰ কৰে হাসল এন্ড বাসল দৌৰা দৌৰি বিলাক হৈ থাকে কিন্তু হেইদিনাখন যেতিয়া লিটল ফ্ৰান্সে গৈ গাৰ্ডেনখন পালে he sensed something why কাৰণ it was totally silent hey দিনাখন স্কুলখন একদম শান্ত হৈ আছিল লাইক এ সানডে ৰবিবাৰে যেনেকুৱা হৈ থাকে কোনো হাল্লা চিল্লা শব্দ নাই তো তেতিয়া অকনমান লিটল ফ্ৰান্সৰ মনত ডাউট লাগিলে যে কি হৈ আছে what is happening and also he saw through the window খিৰিকিৰে দেখিলে যে ভিতৰত কিন্তু গুটেই তাৰ ক্লাসমেট বিলাক ধুনিয়াকে বহি আছে and M Hamel was running up মানে walking up and down
এবাৰ সন্মুখলৈ গৈছে এবাৰ পিছফাললৈ আহিছে তেনেকৈ খোজ কাঢ়ি আছে ক্লাছৰুমটোৰ ভিতৰত কিন্তু তথাপি কিন্তু কোনো হাল্লা চিল্লা নাই সো অকণমান লিটল ফ্ৰান্সে ভয়ো খালে কি হ'ল বুলি আৰু লগতে এই কাৰণে অকণমান মনটো ডাউট লাগিলে ভয় খালে যে লিটল ফ্ৰান্সে ঘৰত ভাবি আহি আছিলে যে তেওঁ কি কৰিব সি কি কৰিব এই হাল্লা চিল্লাবিলাকৰ মাজতেই যেহেতু দেৰি হৈছে কোনেও গম নোপোৱাকৈ মনে মনে গৈ পিছফালে বহি থাকিব কিন্তু এতিয়া সেই কামটো লিটল ফ্ৰান্সে কৰিব নোৱাৰে সো সেই কাৰণে অকণমান লিটল ফ্ৰান্সৰ মনত দুখ লাগিলে সো what did he do তেওঁ কি কৰিলে he went into the classroomৰ ভিতৰলৈ গ'ল আৰু সকলোবিলাক ল'ৰা ছোৱালীৰ লগত একেলগে বহিলে আৰু যেতিয়াই এম হেমেল saw him যেতিয়া এম হেমেলে তাক দেখিলে তো with a kind voice ধুনীয়া মাতেৰে লিটল ফ্ৰান্সক এম হেমেলে মাতিলে যে ও লিটল ফ্ৰান্স you have come okay we were about to start without you যে তুমি নাহাকৈ আমি কি কৰিব ওলাইছিলো আমাৰ পাঠবিলাক আৰম্ভ কৰিব ওলাইছিলো সো এই যে ইমান মৰমেৰে মাত দিলে এইটোৱে কিন্তু লিটল ফ্ৰান্সৰ মনত অকণমান আকৌ কিবা এটা মানে ই সেন্সিং সামথিং যে মানে এম হেমেলে তো ইমান তেনেকে মৰমেৰে কেতিয়াও মাত নিদিয়ে আজি কি হৈছে সো যি নহওক যেতিয়া তাক তেনেকে ক'লে he jumped over the desk and sat on his place নিজৰ ঠাইত বহিলে after he was settled down যেতিয়া লিটল ফ্ৰান্সে নিজৰ ঠাইত settle down হ'ল then he noticed তেতিয়া he লক্ষ্য কৰিলে যে এম হেমেল was wearing a special dress এম হেমেলে এযোৰ স্পেচিয়েল ড্ৰেছ পিন্ধি আছিলে ফ্ৰিল শাৰ্ট গ্ৰীণ কোট hat টুপি এটা সো ইউজুৱেলি এম হেমেলে এই ড্ৰেছবিলাক কিন্তু নৰ্মেল স্কুল ডেইজত নিপিন্ধে কেতিয়া পিন্ধে কিছুমান স্পেচিয়েল অকেজন তেনেকুৱা মেবি স্কুল প্ৰাইজ ডেইজ ওকে মেবি ইনস্পেকশ্যন ডেইজ সো তেনেকুৱা ডেবিলাকতহে এম হেমেলে এই ড্ৰেছযোৰ পিন্ধে সো নাও লিটল ফ্ৰান্স ৱাজ ছাৰপ্ৰাইজড সো হোৱাট ইজ দ্য মেটাৰ যে কি হৈছে এতিয়া আচৰিত হৈ গ'ল লিটল ফ্ৰান্স যে আজি এম হেমেলে ইমান ধুনীয়া ড্ৰেছ পিন্ধিছে and after that তাৰ পিছত লিটল ফ্ৰান্সে লক্ষ্য কৰিলে যে the back benches পিছফালৰ ডেস্ক বেঞ্চবিলাক which usually remains empty right সাধাৰণতে যিবিলাক ডেস্ক বেঞ্চ খালী হৈ থাকে অৱশ্যে আজিকালি ষ্টুডেণ্টছ বিলাকৰ they tend to sit in the back side আজিকালি তেনেকুৱা হয় ফ্ৰণ্টৰ বেঞ্চ খালী থাকে পিছফালে বহে ওকে যি নহওক তেওঁলোকৰ কিন্তু স্কুলত কি হৈছিলে all the front benches were occupied usually and the back benches were empty সন্মুখৰ ডেস্ক বেঞ্চ বিলাক সকলোৱে দখল কৰি বহি থাকে পিছফালে বিলাক খালী হৈ থাকে but on that particular day কিন্তু সেইদিনাখন কি হৈছে পিছফালৰ ডেস্ক বেঞ্চেছ were occupied by the villagers the old people of the village গাঁওখনৰ বয়সীয়া মানুহবিলাকে আহি পিছফালৰ ডেস্ক বেঞ্চ বিলাকত বহি আছে now little friends became more tensed more surprised এতিয়া লিটল ফ্ৰান্সে আৰু বেছি আচৰিত হ'ল চিন্তা লাগিলে যে হোৱাট ইজ দ্য মেটাৰ কি হৈছে কিয় মানুহবিলাক আহিছে সো আফটাৰ দ্যাট লিটল ফ্ৰান্স হি সেটেল ডাউন এণ্ড এম হেমেল অলছো সেট ডাউন অন হিজ চেয়াৰ নিজৰ চকীত বহিলে এণ্ড হি এনাউন্সড কামলি এম হেমেল শিক্ষকগৰাকীয়ে নম্ৰভাৱে calmly শান্তভাৱে ঘোষণা কৰিলে কি বুলি this is the last translation I am giving you আজি হৈছে মই তোমালোকক দিবলিওৱা অন্তিমটো ফৰাসী ভাষাৰ পাঠ the order had already come ইতিমধ্যে অৰ্ডাৰ আহিছে to teach only German in the schools of Alsace and Lorraine Alsace আৰু Lorraineৰ স্কুলবিলাকত জাৰ্মান ভাষা শিকাবৰ বাবে যেটো ভাষা প্ৰুছিয়াৰ মেইন ল্যাঙ্গুৱেজ আছিল সো এই জাৰ্মান ল্যাঙ্গুৱেজটো শিকাবৰ বাবে বলে ইতিমধ্যে অৰ্ডাৰ আহিছে আৰু নিউ টিচাৰ হি ইজ কামিং দ্য ভেৰি নেক্সট ডে পিছদিনাখন আহিব সো নাও এতিয়া লিটল ফ্ৰান্সে গম পালে যে হোৱাট দ্য পিপল ৱেৰ লুকিং এট হোৱাট দ্য ক্ৰাউড এই যে টাউন হলত যে ক্ৰাউড জমা লাগিছিলে why
এতিয়া কাৰণটো লিটল ফ্ৰান্সে গম পালে now he understood why Waster the blacksmith he কমাৰ গৰাকীয়ে তাক কিয় তেনেকৈ কৈছিল এতিয়া হি বুজি পালে যে in the honor of the language and the country এই ভাষাটোৰ প্ৰতি সন্মান জনাই লিটল ফ্ৰান্সে কি পিন্ধিছে স্পেশাল ড্ৰেছ পিন্ধিছে আৰু সেইবাবে গাঁৱৰ অন্যান্য মানুহবিলাক আহি পিছফালে বহিছে তো তেনেকৈ লিটল ফ্ৰান্সে গোটেই কথাবিলাক এতিয়াহে অকনমান বুজি পাবলৈ সক্ষম হ'ল and suddenly হঠাতে লিটল ফ্ৰান্সৰ মনলৈ এই আগৰ এই যে স্কুলৰ এই দিনবিলাক যে গ'ল এই দিনবিলাক again it came back to his memory লিটল ফ্ৰান্সৰ মনলৈ সেই দিনবিলাকৰ কথা আহিবলৈ ধৰিলে wow হি ভাবিলে যে wow what is happening কি হৈ আছে মইতো এতিয়ালৈকে ফ্ৰেঞ্চ ল্যাঙ্গুৱেজটো ভালকে শিকিবই পৰা নাই মই শিকাই নাই ভালকে I know very less how to write how to read in French language ফৰাচী ভাষাত কেনেকৈ পঢ়িব লাগে কেনেকৈ লিখিব লাগে লিটল ফ্ৰান্সে বলে এতিয়া খুব কমকে জানে so now his heart felt with pain কি হৈ গল বুকুত বিষ অনুভৱ কৰিলে দুখ অনুভৱ কৰিলে wow আৰু ভাবিলে কেনেকৈ স্কুলত যেতিয়া আহিব লাগিছিল he went to the jungle জংগলত ঘূৰি ফুৰিছিল স্কুলত যেতিয়া আহিব লাগিছিল he went searching the birds eggs চৰাইৰ কণী বিচাৰি ঘূৰি ফুৰিছিল স্কুলৰ অহা টাইমত তেওলগৰ যিখন নদী সাৰ ৰিভাৰ এই সাৰ ৰিভাৰত কেনেকৈ স্লাইডিং কৰিব গৈছিল এই গোটেই কথাবিলাক লিটল ফ্ৰান্সৰ মনলৈ আহিলে and he felt sorry আৰু মনতে লিটল ফ্ৰান্সৰ দুখ লাগিলে wow মই যদি এই কামবিলাক কৰাৰ হৰণি ঠিকমতে পঢ়িলো হেতেন আৰু লগতে তেওঁৰ এম হেমেলৰ প্ৰতিও দুখ লাগিছে গাঁৱৰ অন্যান্য মানুহবিলাকৰ প্ৰতিও দুখ লাগিছে সো তেনেকৈ লিটল ফ্ৰান্সে কথাবিলাক চিন্তা কৰি থকাৰ সময়তে he heard his name was called he শুনিলে যে তাৰ নামটো কোনোবাই মাতিছে and he stood up he থিয় হ'ল and he started to answer the rules of participles যে participles rules বিলাকৰ answer বিলাক কবৰ কাৰণে ৰেডি হ'ল but he stuck in the very first word কিন্তু প্ৰথম শব্দটো কৈ he ৰৈ যাবলগীয়া হ'ল because he knew nothing about participles he participle সম্পৰ্কে অকনমানো একো জ্ঞান নাছিল তাৰ so he ৰৈ যাবলগীয়া হ'ল so যেতিয়া he ৰৈ গল now it was M Hamel's turn এতিয়া M Hamele তেওঁলোকক জ্ঞান দিবৰ কাৰণে থিয় হ'ল কি জ্ঞান M Hamele লিটল ফ্ৰান্সক ক'লে যে লিটল ফ্ৰান্স it is not only your fault এই যে তুমি আজি মোক এনসাৰ দিব পাৰা নাই এইটো কেৱল মাত্ৰ তোমাৰ ভুল নহয় I am not blaming you alone মই কেৱল তোমাক দুখাৰোপ নকৰো তেও কৈছে এম হেমেলে যে তোমাৰ এই যেটো মুখস্থ দিব নোৱাৰাৰ এই যেটো অপৰাধ এই অপৰাধৰ বাবে তুমিতো দায়ী you are on fault তোমাৰ লগে লগে কিন্তু your parents and me তেও কৈছে তেও নিজকে ব্লেম কৰিছে their parents and himself both were in guilt according to him কিয় কিহৰ কাৰণে ভুলটো সকলোৰে আছে বুলি কৈছে according to M Hamelৰ মতে লিটল ফ্ৰান্সৰ পেৰেন্টস বুলিয়েই নহয় আলজাছৰ মানুহবিলাকৰ প্ৰথম ভুলটো কেৱল লিটল ফ্ৰান্সৰেই নহয় আলজাছৰ মানুহবিলাকৰ প্ৰথম ভুলটো হৈছে they put the learning till the next day ইহতে কি কৰে শিকিবলগীয়া বস্তুবিলাক পিছদিনাখনৰ বাবে থৈ দিয়ে যে মই আজি নকৰো কাইলে শিকিম আজি নিহিকো কাইলে শিকিম আকৌ কাইলে কিবা এটা দিলে আজি নিহিকো কাইলে শিকিম সো এতিয়া এই যেটো কথা এইটো কিন্তু কেৱল লিটল ফ্ৰান্স বা আলজাছৰ নহয় আমি যদি চাব যাও যে ম্যাক্সিমাম আৱাৰ ষ্টুডেন্টস বিলাকৰ কিন্তু
এই টেন্ডেন্সিটো আমাৰ আছে যেটো টেন্ডেন্সি আমি হেতু নাইকিয়া কৰিব লাগিব আমি যে কিবা এটা শিকিব লাগিলে নেক্সট দিনা শিকিম বুলি থৈ দিও হেতু আমি নোহোৱা কৰিব লাগিব এহেলে কি বুলি কৈছে যে আলজাছৰ বেছিভাগ মানুহে put the learning till the next day পিছ দিনাখন শিকিবৰ বাবে থৈ দিয়ে আৰু এইটোৱে কি কৰিছে হিহঁতৰ লাৰ্নিংত হেম্পাৰ কৰিছে লাৰ্নিংত বাধাৰ সৃষ্টি কৰিছে ফাৰ্স্ট থিং সেকেন্ড থিং according to M. Hamel যে লিটল ফ্ৰেন্ডস আৰু অন্যান্য চিলড্ৰেন বিলাকৰ যিবিলাক পেৰেন্টস আছে এই পেৰেন্টস বিলাকে লৰা ছোৱালী বিলাকক চিলড্ৰেন হতক স্কুললৈ পঠিওৱাৰ বিপৰীতে they prefer to send them to the field to the farm or to the sawmill মিলত পঠিয়াব বিচাৰে ফাৰ্মত কাম কৰিব যাব দিয়ে খেতি পথাৰত কাম কৰিব যাব দিয়ে why to earn some money for the family যাতে পৰিয়ালটোৰ বাবে কিছু টকা ইনকাম কৰিব পাৰে okay so they were not keen to send their children to school নিজৰ লৰা ছোৱালী বিলাকক তেওঁলোকে স্কুললৈ পঠিয়াবলৈ নিবিচাৰে rather they wanted them to go to the farm or to the sawmill to earn some money কিছু টকা যাতে ফ্যামিলিৰ কাৰণে ইনকাম কৰিব পাৰে তাৰ বাবে হিহঁতক এই sawmillত ফাৰ্মত কাম কৰিবলৈ যোৱাটো বিচাৰে third according to M. Hamel the third reason তৃতীয় কাৰণটো হৈছে যে M. Hamel এইবাৰ he is blaming himself he was blaming himself নিজকে নিজে বাধা দি আছে কি বুলি কৈছে যে যেতিয়াই M. Hameলৰ ফিশিং কৰিবলৈ মন যায় whenever he wanted to go fishing he just gave a holiday তেওঁ কি কৰে স্কুল বন্ধ দি দিয়ে or many a times he sent the children to water his flowers আৰু বহুত সময়ত বলে কি কৰিছে নিজৰ গাৰ্ডেনত লৰা ছোৱালী বিলাকক পানী দিবৰ কাৰণেও পঠিয়াইছে so M. Hamel কৈছে যে these are the reasons যাৰ বাবে আমাৰ আলজাছৰ মানুহ বিলাকে লিখা পঢ়াত বহুত পিছপৰি আছে especially most of them don't know how to read how to write in French আৰু তাৰ বাবে এতিয়া তেওঁ কি কৰিছে কৈছে যে now you must be ashamed of yourself তোমালোকে নিজকে নিজে লাজ পাব লাগে কিয় because এই যে তোমালোকে এইবিলাক কৰিব নাজানা লিখিব নাজানা পঢ়িব নাজানা they will laugh on you তিহতে কিন্তু তোমালোকৰ ওপৰত হাঁহিব এমএলএ কৈছে হিহত মানে কোন the people are the Prussian maybe Prussia মানুহ বিলাকে কব যে look at them ইহতলে চোৱাচোন they call them Frenchmen ইহতে নিজকে ফৰাসী মানুহ বুলি কয় but they don't know how to write how to read French ফৰাসী কেনেকৈ লিখিব লাগে কেনেকৈ কব লাগে ইহতে নাজানে তেনেকৈ বলে মানুহবিলাকক হাঁহিব and after that M. Hamel told them about the beauty of French language ইয়াৰ পিছতে M. Hamel তেওঁলোকক French languageৰ যেটো বিউটি সৌন্দৰ্য হে সম্পৰ্কে কিছু কথা ক'লে he told তেওঁ ক'লে যে French language is the most logical language French language is the most beautiful language and French language is the clearest of all the languages from the world পৃথিৱীৰ ভিতৰত beautiful পৃথিৱীৰ ভিতৰত logical পৃথিৱীৰ ভিতৰত clearest language বুলি কৈছে so M. Hamelৰ এইখিনি হৈছে French languageৰ ওপৰত মানে তেওঁৰ মতামতখিনি after that he also said তেওঁ আকৌ ক'লে যে এই যিবিলাক আলজাছৰ মানুহ they must guard the language ফৰাসী ভাষাটো নিজৰ মাজতে কিন্তু ৰক্ষা কৰিব লাগিব তেওঁলোকে they must use it among themselves নিজৰ মাজতে ব্যৱহাৰ কৰিব লাগিব কেতিয়াও এটো হেৰাই যাব দিব না লাগিব ওকে কিয় because according to M. Hamel mother tongue okay মাতৃভাষা it is the key মানে চাবি so mother tongue is the key to a prison who are enslaved যিবিলাক মানুহক বন্দী কৰা হৈছে এই বন্দী কৰা মানুহবিলাকৰ
মুক্তিৰ আটাইতকৈ শক্তিশালী অস্ত্ৰটোৱে হৈছে মাদাৰ টাং মাতৃভাষা বুজি পাইছানে মানে ধৰি লোৱা তোমাক কোনোবাই বন্দী কৰি লৈছে আৰু এই বন্দী কৰি লওতে ধৰি লোৱা ফৰ এক্সাম্পল ধৰি ললো আমি আমাৰ অসমখন ভুটানে দখল কৰি ললে আৰু তাৰ পিছদিনাখন পৰা ভুটানে আমাক ভুটানিজ ল্যাঙ্গুৱেজত ক'বলৈ বাধ্য কৰালে কিন্তু যেতিয়ালৈকে আমি আসামিজ ল্যাঙ্গুৱেজটো বা বড়ো ল্যাঙ্গুৱেজটো বা আমাৰ ইয়াতে চলা ৰাভা ল্যাঙ্গুৱেজটো বা বেংগলী ল্যাঙ্গুৱেজটো আমি যেতিয়ালৈকে এৰি নিদিও till now we have the chance আমাৰ হে চান্সটো আছে যে আমি ভুটানৰ পৰা হয়তো ফ্ৰীডম লৈ উলাই আহিব পাৰিম কিন্তু যদি পিছদিনাখনৰ পৰা আমি ভুটানিজ ল্যাঙ্গুৱেজটো ইউজ কৰি দিও আমি একদম ভুটানিজ কালচাৰটো একচেপ্ট কৰি লও তেতিয়া হয়তো আমাৰ বাবে মুক্তিৰ উপায়টো কেতিয়াও নাহিব সেই কাৰণে আমাৰ এমহেমএলে কৈছে যে মাদাৰ টাং ইজ দা কি টু দা প্ৰিজন হু আৰ এনস্লেভড যিসকল মানুহক বন্দী কৰা হৈছে তেওঁলোকৰ বাবে মাতৃভাষাটোৱে হৈছে মুক্তিৰ একমাত্ৰ উপায় সো তেনেকৈ এমহেমএলে সকলোকে মাদাৰ টাং ফ্ৰেঞ্চ ল্যাঙ্গুৱেজ এইবিলাক সম্পৰ্কে কিছু নলেজ দিলে এণ্ড আফটাৰ দ্যাট হি started to taught other things আৰু এমহেমএলে মানে লিটল ফ্ৰেঞ্চে কৈছে যে এমহেমএলে সেইদিনাখন এনেকৈ পঢ়াইছিল যেন he wanted to give all he knew যি জানে যেন সব শিকাব ওকে কি ক্লাস দিলে ৰাইটিংৰ ক্লাস দিলে ৰাইটিংৰ ক্লাস কেনেকৈ দিলে এমহেমএলে সেইদিনাখন কিছুমান স্পেশাল কপি লৈ আহিছিল নতুন কিতাপ কিছুমান লৈ আহিছিল বহি কিছুমান নতুন বহি লৈ আহিছিল আৰু এই বহিবিলাকৰ ওপৰত এমহেমএলে ফ্ৰেঞ্চ আলজাছ এই দুটা ওয়াৰ্ড লিখি লৈ আহিছিল তো সকলোকে নতুন বহিবিলাক কপিবিলাক দিলে আৰু তেনেকৈ সকলোৱে লিখা ষ্টাৰ্ট কৰিলে এণ্ড লিটল ফ্ৰান্স was surprised যে হেদিনাখন যেতিয়া সকলোৱে লিখি আছে no noise around it was totally silent সকলো ফালে একদম নীৰৱতা it was just the people who were writing কোনো হাল্লা চিল্লা নাই he was even able to hear the sound of writing তেও বলে আনকি লিখি থকাৰ শব্দটো শুনিবলৈ সক্ষম হৈছিল তো ষ্টুডেন্টস বিলাকে ইমান বেছি মনোযোগ দিছিল এটা সৰু এক্সাম্পলৰ পৰা আমি গম পাও যে আমাক কাহিনীটো যেটো কৈছে যে হোৱাট হ্যাপেন এবাৰ বলে কি হল সাম বিটল কিছুমান বিটল খিৰিকিৰে মানে ভিতৰলৈ সোমাই আহিলে সো জেনাৰেলি কি হয় ক্লাস চলি থকাৰ সময়ত যেতিয়া বেলেগ বস্তুবিলাক ক্লাছৰুমলৈ আহে বা বাহিৰৰ পৰা যেতিয়া ডিস্টাৰবেন্স আহে তেতিয়া ষ্টুডেন্টস বিলাকে নৰমালি পঢ়াটোত ফোকাস কৰিব এৰি সেই আউটসাইড নয়েজ বিলাকলৈকে বেছি মনোযোগ দিয়ে কিন্তু সেই দিনাখন সেই বিটলস বিলাক ভিতৰলৈ অহাৰ পিছতো none of the students even the littlest ones কোনো লৰা ছোৱালী আনকি একেবাৰে সৰু লৰা ছোৱালী বিলাকেও এই বিটলস বিলাকলৈ কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল সকলোৱে ধুনিয়াকৈ লিখি আছে সো তেনেকুৱা হৈছে এণ্ড এই যে লিখা কামটো চলি আছে দেন লিটল ফ্ৰান্সে শুনিলে যে বাহিৰত কেইটামান পিজনে কি কৰি আছে কু কু কৈ ৰুন নিছে তো অটোমেটিক্যালি লিটল ফ্ৰান্সৰ মনলৈ দা চিন্তা আহিলে এই যে পিজনস বিলাকে যে কুইং কৰি আছে এই প্ৰুছিয়ান বিলাকে আমাক জনে কয় they are forcing us to learn German আমাক জনে কয় জাৰ্মান ভাষা শিকিবলৈ ফোর্স কৰিছে এই পিজনস বিলাককো জাৰ্মান ল্যাঙ্গুৱেজতে কুইং কৰিবলৈ শিকাব নেকি ওকে ইট ইজ ভেৰি ইম্পৰ্টেন্ট ভেৰি ইন্টাৰেস্টিং কি বুলি কৈছে যে আমাক জনে কয় জাৰ্মান ল্যাঙ্গুৱেজটো আমাৰ ওপৰত ইম্পোজ কৰিছে এই বাৰ্ডস বিলাকৰ ওপৰতো জাৰ্মান ল্যাঙ্গুৱেজটো ইম্পোজ কৰিব নেকি পাৰিবনে ইম্পোজ কৰিব ওকে সো এই কোৱেশ্চনটো লিটল ফ্ৰান্সে কৰিছে মনৰ ভিতৰতে and it's very important এই কাৰণে যে যেহেতু জেনেকে চৰাইবিলাকক কুইং কৰাটো it is impossible to change their you can say their voice or that ইহতৰ যেটো ভাষা ইহতে যেটো সুৰেৰে মাত দিব হেটো চেঞ্জ কৰাটো জেনেকৈ impossible it is also next to impossible to impose one language over one's mother tongue কোনো ব্যক্তি এগৰাকী ব্যক্তিৰ মাতৃভাষাৰ ওপৰত অন্য এটা ভাষা জাপি দিয়াটো
হিমানেই বেছি ইম্পসিবল হয় ওকে সো লিটল ফ্ৰান্সে এই কথাটি তেতিয়া হে কৰিছে সো তেনেকৈ দেয়াৰ ক্লাसेस ৱেৰ গোইং অন তাৰ পিছতে লিটল ফ্ৰান্সৰ সন্মুখতে বাচ্চাবিলাকক এমহেমেলে কিছুমান আলফাবেটস শিকাবলৈ ষ্টাৰ্ট কৰিলে আৰু এই এলফাবেট শিকোৱা কথাখিনি ইয়াতে the writer has depicted with very much grief বহুত দুখেৰে এই কথাখিনি লিখিছে তো এটা সৰু এক্সাম্পল দিছে যে বাচ্চাবিলাকক যেতিয়া এলফাবেটস বিলাক শিকাইছে there was a person old Hauser বুলি এগৰাকী ব্যক্তি আছিল he brought a primer means a book containing alphabets বাচ্চাবিলাকৰ কাৰণে যে কিতাপ থাকে alphabets থকা ABCD থকা তেনেকুৱা কিতাপ সেই ব্যক্তিগৰাকীয়ে লৈ আহিছিল আৰু ব্যক্তিগৰাকীয়ে যেতিয়া বাচ্চাবিলাকে তেনেকৈ alphabets বিলাক মাতি আছে এই মানুহজনীও বয়সীয়া মানুহজনীয়ে তেওঁৰ চশমাজোৰ পিন্ধি he was মানে he opened that primer সেই কিতাপখন তেওঁ খুলিছে আৰু বাচ্চাবিলাকৰ লগতে ঠুকাঠুকি মাতেৰে কান্দি he was crying and he was trying to read the alphabets কান্দি আছে কিন্তু তেওঁ মানে alphabets বিলাক পঢ়িব ট্ৰাই কৰি আছে so it looked very funny দেখাত একদম ফানি আছিল আৰু ষ্টুডেন্টস বিলাকে এই যে ইমান বয়সীয়া মানুহ এজনে কান্দি এখন সৰু লৰা কিতাপ পঢ়ি আছে they all tried to laugh সকলোৱে হাঁহিব বিচাৰিছিল but at the same time grief মানে সকলোৰে মনত এটা grief আহিছিল দুখ আহিছিল so they were about to cry they were about to laugh okay দুটা বস্তুৱে কিন্তু ষ্টুডেন্টস বিলাকৰ মনত এম হেমেলৰ মনত লিটল ফ্ৰান্সৰ মনত সকলোৰে মনত কিন্তু দুটা বস্তু আহিছিল okay they wanted to laugh at the same time they wanted to cry so tenekoi class 2 it was about to over already the clock it signaled of 12 o'clock in the noon 12 bajar সংকেত দিলে the Prussian soldiers they were coming back hebila ghori ahi asile and the teacher M Hamel what did he do he tried to write something on the blackboard teo kiba likhiboloi try korile ki boli likhile teo vive la France ki boli likhile vive la France which means long live France to ei bakyoto likhi M Hamele school heidinakhonor babe suti dile but at the very last he was unable to utter anything hekhot teo kunu kotha kobo pora nasil so this is the short story this is the summary so eta class ote iman dangor story etar gutei khini kotha discuss koratu possible nohoy মই ইয়াতে জাস্ট সামাৰিটো কৈ দিছো যদি হে তোমালোকক ইয়াৰ ডিটেইলড এনালাইসিস লাগে তেতিয়া হলে মই হয়তো 3টা মান ক্লাস কৰিব লাগিব যদি তোমালোকক লাগে তেতিয়া হলে কমেন্ট কৰি জনাবা মই 3টা মান ভিডিওত ডিটেইলড এনালাইসিস কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে সো বেসিক্যালি তোমালোকে ইয়াতে শিকিবলগীয়া কি পালা it is about the imposition of one language মানে আপন another এটা ভাষাৰ ওপৰত অন্য এটা ভাষা জাপি দিয়াৰ ওপৰত এই কাহিনীটো লিখা হৈছে it is about the use of time the importance of time সময়ৰ মূল্য কিমান আমাক হেতু ইয়াতে শিকাইছে it is about colonialism okay ইয়াতে colonialism টো অলপমান depict কৰিছে it is about learning এটো শিকাৰ বিষয়ে it is about the importance of mother tongue এইটো হৈছে মাতৃভাষাৰ গুৰুত্ব সম্পৰ্কে ঠিক আছে সো এই এংগল বিলাক লৈ তোমালোকে এই ষ্টৰীটো পঢ়িবলৈ ট্ৰাই কৰিবা বেছিকে পঢ়িবা আৰু যদিহে এই ষ্টৰীটোৰ ডিটেইল এনালাইসিস লাগে তেতিয়া হলে কমেন্ট কৰি জনাবা মই ডিটেইল এনালাইসিস কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে তেতিয়া হলে আজিৰ কাৰণে এইখিনিয়ে আশা কৰিছো সকলোৱে ক্লাস বিলাক ভাল পাইছা কেনেকুৱা পাইছা কমেন্ট কৰি জনাবা আমি পৰৱৰ্তী সময়ছোৱাত আৰু অন্য কিছুমান টপিক লৈ এনেকে ক্লাস কৰিবলৈ চেষ্টা কৰিম আজিলৈ ৰাখিছো সকলোৰে দিনবিলাক ভালে যাওক ওকে
Goodbye. Thank you.